हेलो गुवाहाटी एंड नमस्कार मैं मृदुल दिसांगे सकलोके स्वागतम जनाइছো मोर चैनल दिसांग स्पेशलলৈ। আজি লৈ আহিছো ইষ্টৰ ছবিখনৰ কিছুমান বিহাইণ্ড দ্য সিন আৰু এটি গান ৰেকৰ্ডিঙৰ কিছু দৃশ্য। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইষ্টৰ চিনেমাখনত এয়া চম্পকদাৰ আজি শেষৰ দুদিনৰ শ্বুটিং। এই চিনেমাখনৰ যোগেদি তেওঁৰ লগত কাম কৰিবলৈ পাই খুবেই ভাল লাগিল। এবাৰ মোক কোনেও ৰখাব নোৱাৰি। ইনভেষ্টিগেশ্যন গুণ্ডা হৈ চবকে উৰাই যাম। আৰু এইফালে আমাৰ একশ্যন ডাইৰেক্টৰ দীপু দাই নেক্সট চিনটোৰ কাৰণে ৰুবুল দা আৰু চম্পক দাৰ লগত একশ্যনৰ ৰিহাৰ্চেল কৰি আছে। এবাৰ মোক কোনেও ৰখাব নোৱাৰি। ইনভেষ্টিগেশ্যনৰ সময়ত গ্ৰীণ কাৰ্পেটত উঠি কেনেকুৱা লাগিছে? গ্ৰীণ কাৰ্পেটত কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ? এইখিনিতে জনাওঁ যে আমাৰ দীনেশ দাৰ পুত্ৰ মৃদুল দাসেও এই চিনেমাখনৰ এটা ধুনীয়া চৰিত্ৰত অভিনয় কৰিছে। চিনেমাখনত অভিনয় কৰি কেনেকুৱা লাগিছে তেওঁৰ মুখৰ পৰা অকণমান জানো আহকচোন। নমস্কাৰ, মোৰ নাম মৃদুল দাস। মই আজি প্ৰথমবাৰ এনেকৈ এক্টিং কৰা এটা চান্স এটা পাইছোঁ। তেনেকৈ কেতিয়াও এক্টিং কৰা নাই। আগতে স্কুল কলেজত আমি যেনেকৈ চবে পাৰফৰ্মেঞ্চেছ দিওঁ, ডান্স বহুত কৰোঁ। মই বুলি বেছি এক্টিঙত ইমান জড়িত নাছিলোঁ। চ' এটা চান্স এটা সৰু এটা মই কিবা এটা কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পাব। ধন্যবাদ। আৰু এয়া হৈছে ইষ্টৰ চিনেমাখনৰে অন্য এটা দিনৰ শ্বুটিং আৰু আমি আছোঁ কাহিলীপাৰাৰ এটা ধুনীয়া লোকেশ্যনত। জনপ্ৰিয় অভিনেতা পংকজ পূজাৰী দা মেকআপ লোৱাত ব্যস্ত হৈ আছে আৰু কিছু সময়ৰ পিছতে আমাৰ শ্বুটিং আৰম্ভ হ'ব। আৰু এনেদৰে আৰম্ভ হ'ল শ্বুটিং। এয়া পানীৰ পৰা আমাৰ জান দা ওলাই আহিছে। আৰু এইফালে চাওক শ্মশান। সঁচা নহয় দেই, মিছা। ইমান ধুনীয়া লোকেশ্যন এটাত শ্বুট চলি আছে আৰু এইফালে আমাৰ মেকআপ আৰ্টিষ্টৰ নটাংকি চাওক। আৰু ইয়াত চলিছে ঈশ্বৰ চিনেমাখনৰ গান ৰেকৰ্ডিং চলিছে ৰাজগড়ৰ মায়া ষ্টুডিঅ'ত। নজরাকে ভুল হতে
এইখিনিতে আজি ষ্টুডিঅ'ত গান গাই থকা গায়িকাগৰাকীৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ আহকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী শেৱালী তালুকদাৰ। মই আজি ৰুবুলদাৰ ঈশ্বৰ চিনেমাখনত গান গাবলৈ আহিছোঁ। গানটো গাই মোৰ খুবেই ভাল লাগিছে। মোৰ লগত গাইছে জুবিন গাৰ্গ দাই আৰু ৰুবুল মোৰ দাদা হয়। মোৰ আচলতে বহুত ডাঙৰ সপোন এটা আছিলে জুবিন দাৰ লগত গান গোৱাটো। সেইটো সপোন মোৰ আজি ৰুবুল দাদাই মোক আজি এইখিনি পূৰণ কৰিছে। তাৰ বাবে ৰুবুল দাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। গানটো গাই আজি মোৰ বহুতেই ভাল লাগিছে। উৎপল দাহঁতেও মোক বহুত হেল্প কৰিছে, বহুত সহযোগ কৰিছে। মই যিখিনি বুজি পোৱা নাই মোক বুজাই দিছে ধুনীয়াকৈ মৰম কৰি। গতিকে মোৰ বহুতেই ভাল লাগিছে গানটো গাই। আশা কৰোঁ আপোনালোকে সকলোৱে আমাৰ মানে ঈশ্বৰ চিনেমাখনৰ এই গানটো শুনি বহুতেই ভাল পাব আৰু অতি শীঘ্ৰে আপোনালোকে চাবলৈ পাব আমাৰ ৰুবুলদাৰ পৰিচালিত ঈশ্বৰ নামৰ অসমীয়া ছবিখন। আশা কৰোঁ সকলোৱে ভাল পাব। আশা কৰিছোঁ গানটো শুনি আপোনালোকে বহুত ভালেই পাব আৰু আশীৰ্বাদ কৰিব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আৰু ৰুবুলদাৰ বহুতখিনিয়ে কষ্ট হৈছে আচলতে ঈশ্বৰ চিনেমাখন বনাওঁতে, তথাপিও ৰুবুলদাই সদায় আগবাঢ়ি গৈ আছে। গতিকে আপোনালোকৰ আৰু যদি আপোনালোকৰ আশীৰ্বাদ বেছিকৈ পায় তেন্তে আৰু আমাক ভাল ভাল ছবি হয়তো ৰুবুলদাই উপহাৰ দিব, সেয়াই আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।